Hello everyone and welcome back to my channel. So আজি বহুতেই ঠাণ্ডা পৰিছে আৰু আজি আমি ভাবিছো এটা স্পেশাল আইটেম খাম মৰ্নিংত আৰু হেতু স্পেশাল আইটেম হৈছে বৰা চাউল চুঙাত দিয়া। So ইমান ঠাণ্ডা পৰিছে যে আমি ৰাতিপুৱা ভাবিলো অলপ জুই হেকু লৈ লম লগতে চুঙা চাউল খাম ব্ৰেকফাষ্টত। So ভাবিলো আপোনালোকৰ লগতো শেয়াৰ কৰো কিদৰে চুঙা চাউল বনোৱা হয়। So আমাৰ মাহীয়ে বনাব। So চুঙা চাউলখিনি আমি তিয়াই থৈ দিছিলো গোটেই ৰাতিটো। তাৰ পিছত গোটেই ৰাতিটো তিয়াৰ পিছত এইদৰে বাহত আমি ফিলিং কৰি দিম। গোটেই ৰাতিটো তিয়াই থৈ দিলে হিজুতে বেছি সময় নালাগে। So এইদৰে চুঙাত ফাৰ্ষ্ট আমি চাউলখিনি ভৰাই দিম। দেখিছে একদম ওপৰলৈকে ভৰাব নালাগে, অলপ ফুলিব, বেছি নুফুলে যিহেতু যিমানখিনি পানী এবজৰ্ব কৰিব আছিলে গোটেই ৰাতিটো এবজৰ্ব কৰি ল'লে। এতিয়া এইদৰে কলপাত দি বাহৰ মুখখন বন্ধ কৰি দিম যাতে ওলাই নাহে। তাৰ পিছত এইদৰে জুইত লাহে লাহে ফাৰ্ষ্ট অলপ জুইটো দি থ'ব, তাৰপিছত কম জুইত লাহে লাহে বাঁহটো পুৰি দিব লাগিব যাতে ভিতৰখিনি সিজে। বেছিও জুইটো নিদিব নহ'লে গোটেই বাঁহ জ্বলি যাব। এইদৰে লাহে লাহে আমি পুৰি গৈ থাকিম। দেখিছে So এইটো সাইড পুৰি হৈ গ'ল। এতিয়া আমি তলৰ সাইডটো পুৰি ল'ম। মুঠতে বাঁহটো উল্টা উভতাই ভালকৈ পুৰি ল'ব লাগে যাতে সব সিজি যায়। আৰু এয়া আমাৰ পুৰি হৈ গ'ল। তাৰপিছত এয়া মাহীয়ে সব গুচাই দিলে, মই ৰেকৰ্ড কৰিব নোৱাৰিলোঁ। So এইদৰে লাহে লাহে গুচাব লাগে যাতে পুৰা বাঁহ গুচাই নিদিব নহ'লে সব ওলাই আহিব। পাতলা পাতলাকৈ এৰাই দিব লাগে তেতিয়া এই বগা বগা বাঁহখিনি থাকে। তাৰপিছত এইখিনি উলিয়ালে মাহীয়ে আৰু কিদৰে উলিয়ালে আপোনালোকক দেখাই দিছোঁ। এইদৰে তাৰপিছত ফাৰ্ষ্ট ওপৰৰ পাৰ্টটো যেতিয়া পেলাই ল'ব তাৰপিছত ছেকেণ্ড এইটো লেয়াৰটো আঁতৰাই দিব লাহে লাহে। তেতিয়াহে বাঁহৰ যোনটো ভিতৰৰ এটা হোৱাইট অংশ থাকে ছাল নিচিনাখন, সেইখন মানে এনেকৈ কোটিং হৈ যায়। তেতিয়া বস্তুটো নিজৰ জেগাত থাকে, চাউলখিনি ধুনীয়াকৈ গোল গোলকৈ ওলাই যায়। চ' এইদৰে গুচাব লাগে। ওপৰখিনি যেতিয়া এৰাই দিয়ে গুচাওঁতে কোনো প্ৰব্লেম নহয়, এইখিনি পাতলা হয় একদম। চ' এইখিনি ধুনীয়াকৈ মাহীয়ে এৰাই দিলে। চ' ইয়াৰ লগত খাবলৈ মই এতিয়া ভাজি ল'ম পিঁয়াজ আৰু বিলাহী, তাৰ লগত দিম কণী। শ্বৰ্টকাট একদম ৰাতিপুৱাৰ কাৰণে। আপোনালোকে মাংস লগত নহ'লে গাখীৰ গুড় দিও খাব পাৰি, কিন্তু মই পিঁয়াজ কণী দি খাই ভাল পাওঁ আৰু ঘৰৰ লোকেল কণী। মুঠতে ঘৰলৈ আহিলে চব বস্তু লোকেলেই খোৱা হয় যিহেতু আমি কোৱাৰ্টাৰত থাকিলে লোকেল বস্তু খুব কম পাওঁ। বজাৰত পাওঁ বাৰু, নাপাওঁ বুলি নকওঁ, কিন্তু ঘৰৰ বস্তুটো ঘৰৰে ভাল লাগে। চ' বিলাহী কণী ভাজিছোঁ, আলু ভাজিৰ লগতো খাই ভাল লাগে। চ' এয়া মোৰ ভাজি হৈ গ'ল। এতিয়া প্লেটত উলিয়াই ল'ম। চ' খাবলৈ একদম ৰেডি। এতিয়া বৰা ভাত লৈ ল'ম লগত। এয়া আমাৰ ৰাতিপুৱাৰ মৰ্ণিং ব্ৰেকফাষ্ট ৰেডি। ভাল পালে যদি প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।